हेलो गाइस गुड मर्निंग स्वागतम जनाइছো মই অন্য এটা ভিডিঅ' আৰু আপোনালোকে চাই আছে লোকেল বয় এলকে ইউটিউব চেনেলটো সবলক বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আজি এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ মাজত কিয়নো মই আজি ভিডিঅ' বনাবলৈ আহিছিলোঁ এই দিহিং বাগানৰ মাজত তো ভিডিঅ' মই ইয়াতে বনাই বেছি ভাল পাওঁ মানে তো ঠাণ্ডা ঠাণ্ডা জেগা হয় তো ভিডিঅ'টো বনাই আছিলোঁ মানে তো সেইটো টাইমতে এটা এই বাগানৰ মানুহ এজন আহিলে তো কিবা এইবিলাক কোম্পানীৰ মানুহ চাগে নি নাজানো তো আহিলোঁ আহি কিনে মোক কৈছে তুমি কোন হয় ক'ৰ পৰা আহিছা মোক চব সুধিলে মানে তো মই ক'লোঁ যেনেকৈ ক'ব লাগে মই সেনেকৈ কৈ দিছোঁ তাৰপিছত কৈছে তুমি ইয়াত থাকিব নোৱাৰা তুমি ইয়াৰ পৰা যোৱাগৈ বুলি কৈছোঁ তো ইয়াত ভিডিঅ' বনাব নোৱাৰা বুলি ক'লে কিয় নাজানো ক'লে মোক একদম এনেকুৱা বেয়া ব্যৱহাৰ কৰি মোক খেদি পঠিয়াইছে নহয় মই কি ক'ম আৰু তো ময়ো কিছুমান কথা ক'লোঁ তো সি মানে মোক কৈছে তুমি ইয়াৰ পৰা যাবানে মই কৈছে বাগানৰ মানুহ মাতি কিনে মোক মানে মাৰি মেলি মানে মোক পঠিয়াই দিম বুলি কৈছে তো মানে মইতো বেয়া কাম কৰিব অহা নাই ন কোম্পানী বাগান হ'লে কি হ'ব মই নিজৰ ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ তো মই বেয়া কাম কৰিব অহা নাই তো যদি সোমাবই দিব নালাগে তেনেহ'লে তাত গেটখনত লিখি থৈ দিব লাগে তেতিয়া মই নাহোঁ ন মইতো নাজানো আহি কিনে মই ভিডিঅ' বনাই আছিলোঁ তো সেইটো টাইমত আহি কিনে সেইজনে মানে নিজৰ ইয়াত দাদাগিৰি দেখাই দিলে মানে চব বন্ধুসকল সেনেকুৱা মানুহ থাকিলে মোৰ বহুত বেয়া লাগি যায় কৈছোঁ ন মানে ভিডিঅ' বনোৱা টাইমত যদি এনে কোনোবাই কৈ দিয়ে নহয় মোক বহুত বেয়া লাগি যায় মানে কোম্পানী বাগানত আহিছোঁ কিবা মই ভাল কামৰ কাৰণে আহিছোঁ মই ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ মই যাতে কোনো মই চুৰ কৰিব অহা নাই কিবা কৰিব অহা নাই তো মই নিজৰ ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ তো গাইজ কি কয় আপোনালোকে কওকচোন তো গাইজ দেখিছে এইখন হৈছে গেটখন চ' গেটখন মাৰি থৈ দিব লাগে নহ'লেও গেটখনত কিবা এটা লিখি থৈ দিব লাগে যে ইয়াত প্ৰৱেশ কৰা নিষেধ বুলি তো গেটত ক'ৰবাত মই দেখাম এতিয়া আপোনালোকক ৰ'ব এক ছেকেণ্ড ৰ'ব তো দেখিছে গেটখন এইখনেই হয় তো যদি বাহিৰৰ মানুহ সোমাব নিদিয়ে তেনেহ'লে গেটখন মাৰি থৈ দিব লাগে বাগানৰ মানুহ নাহিলে তো গেটখনো নাই মৰা খুলি থৈছে আৰু ইয়াত চব ক'ৰবাত কিবা লিখি থৈছে নেকি যে ইয়াত সোমোৱা নিষেধ বুলি তো ইয়াত ক'তো লিখা নাই দেখিছেনে ক'ৰবাত আছে নেকি চব ক'ৰবাত চাইনবৰ্ড এখন আছে নেকি ইয়াত চাইনবৰ্ডো লিখা নাই তো মই কেনেকৈ জানো মইতো ইয়াৰ নহয় ন তো মই গৈ কিনে মানে অকল ভিডিঅ' বনাই আছিলোঁ তাত মানে তো মানুহজন আহি এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে মোক তো মই সেই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বোলে এনেকৈ মই মানুহ মাতি দিওঁ নেকি তোমাক উলিয়াই দিব লাগে নেকি বোলে ইয়াৰ পৰা তো মানে মোক কৈছে মানে সিহঁতি মানে এনেকুৱা মানুহ মই ক'তো দেখা নাই কৈছোঁ নহয় এনেকুৱা মানে নিজকে মানে কোম্পানীৰ বাগানৰ মালিক বুলি ভাবিছে নিজকে মানে তাক কৈছোঁ ন এনেকুৱা মানুহ মই জিন্দগীত দেখা নাই এনেকুৱা মানুহ খাওঁ তো এনেকুৱা দাদাগিৰি দেখাই লাভ নাই কৈছোঁ ন আপোনাক কৈছোঁ মই এনেকুৱা দাদাগিৰি দেখাবলৈ হ'লে বেলেগক দেখাব আমাৰ অসমীয়া মানুহ নেদেখাব বুজি পাইছে মইতো ইয়াৰ মানুহ নহয় ন ইয়াৰ মানুহ হোৱাটো মই কিবা দুখামান বেছি ক'ব পাৰিলোঁতো মই ইয়াৰ মানুহ নহয় তো সেইটো বাবে মানে বেয়া লাগিছে বহুত বেয়া লাগি গৈছিলে মোৰ মানে চকু পানী ওলাওঁ হৈ গৈছিল যেতিয়া মোক কৈছে মানে এনেকুৱা কথাটো ভাবিছিলোঁ আজি ভাল মুড লৈ আহিছিলোঁ যে ভালকৈ অকণমান ভিডিঅ' বনাম বুলি তো অলপমান কমেডি টাইপৰ ভিডিঅ' এটা বনাবলৈ আহিছিলোঁ তো দেখিছে আজি দুটা মোবাইলো লৈ আহিছিলোঁ দুটা মোবাইল মানে এটা বায়ে মোবাইলটো লৈ কিনে মানে মই কিছুমান মানে ভিডিঅ' ভালকৈ মানে স্ক্ৰিপ্ট লিখি আহিছিলোঁ মানে ইয়াত মই কৰিম বুলি তো মানে মুডটো একদম বেয়া কৰি দিলে গাইজ তো এতিয়া অকল আজি সেইবিলাক ভিডিঅ' নকৰোঁ নেক্সট টাইম লাগিলে বনাব চেষ্টা কৰিম নিজৰ গাঁৱত বনামগৈ নিজৰ গাঁৱত পোৱা মানুহ কোনো নাই তো আজিলৈ ইমানটোতে সামৰিলোঁ আজি একদম ভিডিঅ' বনোৱা মন নাই মানে বন্ধুসকল মই ভাবিছোঁ আজিৰ পৰা একদম ভিডিঅ' নিদিওঁ বুলি কিয়নো এনেকৈ যদি মই ভিডিঅ' বনোৱা টাইমত যদি কোনোবাই মনটো ডাউন কৰি দিলে ন একদম মনটো একেবাৰে ডাউন হৈ যায় মানে তো সেইটো বাবে মই ভিডিঅ' একদম বনোৱা মুড নাইকিয়া হৈ গ'ল তো বন্ধু